মানুহবিলাকে কিছুমান কথা বুজি নাপায় আৰু কলেও লাভ নাই। তথাপি আকৌ কবলৈ বাধ্য হৈছো যে এটা কথালৈ বিতৰ্ক হৈ আছে। আমাৰ কেইজনমান শিক্ষকক তেওঁলোকৰ পঢ়া শুনা এইবিলাক কাম বন্ধ কৰাই চৰকাৰে অম্বুবাচী মেলাৰ দায়িত্ব তেওঁলোকক দিছে। আৰু এইটো কথালৈ মানুহে আপত্তি কৰিছে যে শিক্ষকক শিক্ষকতাৰ কাম কৰিব বাদ দি পেলাই কিয় এনেকুৱা ধৰণৰ অম্বুবাচী মেলা জাতীয় কামত তেওঁলোকক দায়িত্ব দিয়া হৈছে। কিন্তু মই ভাবো যে এইটো এটা ভাল কাম। অম্বুবাচী মেলাৰ দায়িত্বত যিসকল শিক্ষক থাকিব তাৰ মানে কি, তেওঁলোকে মা কামাখ্যাৰ ডাইৰেক্ট আশীৰ্বাদ পাব। আৰু তাৰপিছত সেই শিক্ষকসকলে যেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়াব তেতিয়া ছাত্ৰ ছাত্ৰীসকলেও মানে ভায়া শিক্ষক হৈ মা কামাখ্যাৰ আশীৰ্বাদ পাব। পোৱা মানে কি, তেওঁলোকে ৰিজাল্ট ভাল কৰিব। ৰিজাল্ট কোনে ভাল কৰিব? চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ভাল কৰিব। আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ভাল কৰিব পাৰে বুলিয়ে আমাৰ মানুহবিলাকৰ খং উঠিছে। আৰে ভাই, সদায় কি প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব নেকি? চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিব নালাগে? চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিবৰ কাৰণে অকল অম্বুবাচী মেলাৰে দায়িত্বত নহয়। মই ভাবো যে শিক্ষকসকলক মানুহে ঘৰে ঘৰে সত্যনাৰায়ণ পূজা, কাৰোবাৰ ঘৰত মনসা পূজা পাতিছে, কৰবাত বিশ্বকৰ্মা পূজা পাতিছে, চবতে আচলতে শিক্ষকসকলক মাতিব লাগে। আৰু শিক্ষকসকলে সেই চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে যেতিয়া এনেকে পূজা পাতাল বিভিন্ন অনুষ্ঠানত ঘূৰি ফুৰিব, তেওঁলোকে ভগৱানৰ যেতিয়া ডাইৰেক্ট আশীৰ্বাদ পাব, সেই আশীৰ্বাদ পুষ্ট শিক্ষকসকলে যেতিয়া ছাত্ৰ ছাত্ৰীক পঢ়াব, তেতিয়া মই ভাবো নহয়, এইটো নিশ্চিতভাৱে সেই ছাত্ৰ ছাত্ৰীসকলে সাংঘাতিক ৰিজাল্ট কৰিবলৈ বাধ্য হ'ব। আৰু তেতিয়া অকল প্ৰাইভেট স্কুলে নহয়, চৰকাৰী বিদ্যালয়ৰ পৰাও আমাৰ ভাল ভাল ছাত্ৰ ছাত্ৰী ওলাব, মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত সাংঘাতিক ৰিজাল্ট কৰিব। গতিকে এনেকুৱা শুভ কামত কেতিয়াও বাধা দিব নাপায়। গতিকে ভাবো যে আমাৰ শিক্ষকসকলক এই পঢ়া শুনা কামৰ পৰা অব্যাহতি দি তেওঁলোকক এই অম্বুবাচী মেলা জাতীয় বা কাৰোবাৰ ঘৰত সত্যনাৰায়ণ পূজা জাতীয় এইবিলাক কামত নিযুক্তি দিব লাগে। আৰু ইয়াত আমি বাধা দিয়াটো অনুচিত।